নমস্কাৰ বন্ধুসকল, আজি এটা নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আহিছোঁ ঐতিহ্যমণ্ডিত পানাগড় টুপৰ পানাগড় চাপৰিলৈ। লচিমা গাঁৱৰ পানাগড় টুপ। বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াৰ পৰিৱেশটো চাই লওক। এইখনেই হ'ল ঐতিহ্যমণ্ডিত পানাগড় টুপ। 1894 চনত ব্ৰিটিছৰ অমানসিক অত্যাচাৰৰ বলি হৈ শোষিত কৃষক বন্ধুসকলে বজালীৰ শোষিত কৃষক বন্ধুসকলে ইয়াতেই ৰাইজমেল পাতিছিল। আৰু আজি স্বাধীনতাৰ 75 বছৰ পিছতো এই থানখনৰ একো উন্নতি নহ'ল। এইখনেই হ'ল ঐতিহ্যমণ্ডিত লচিমা গাঁৱৰ পানাগড় টুপ, পানাগড় চাপৰি। ইয়াৰ এইডাল বৃক্ষ যে দেখিছে, এইডালত মানুহে চাকি দিয়ে, ধূপ জ্বলায়। এইডাল ইয়াৰ চাৰিওকাষৰ পৰিৱেশটো চাওঁ। এই ৱালখন দিবৰ বেছি দিন হোৱা নাই, 3-4 বছৰমান হ'ল চাগে। এনেকুৱা এখন ঐতিহ্যমণ্ডিত ঠাইৰ আজি দুৰৱস্থা এয়া। এই থানখনত ব্ৰিটিছে মানুহ ভাৰতৰ মানে কৃষক বন্ধুসকলৰ কান্ধত হাল লগাই হাল টানিছিল। এই থানখনৰ ইয়াতেই চাওঁ খালি। হাল টানিছিল ইয়াতে, মানুহৰ কান্ধত হাল দি হাল টানিছিল। আৰু থানখনত আজি দুৰৱস্থা এয়া। এনেকুৱা এখন ঐতিহ্যমণ্ডিত ঠাইৰ দুৰৱস্থা এয়া। এইখন চাওক, এইখন ফলক, এইখন মানে ৱালখন দিবৰ বেছি দিন হোৱা নাই। 2019-20 বৰ্ষত ইয়াত মানে ৱালখন দিছিলে, বনাইছে 2019-20ত। 2,50,000 টকা। থানখনত মাঘৰ 8 তাৰিখ নে 10 তাৰিখ আৰু 1 তাৰিখ, মাঘৰ 1 তাৰিখ আৰু 3 তাৰিখ নেকি, ইয়াত প্ৰতি বছৰে নাম কীৰ্তন কৰা হয় ৰাইজমেলৰ পবিত্ৰ স্মৃতিত। সেইখিনি বাৰু ঠিকে আছে, কিন্তু ইয়াত থানখনৰ একো বিশেষ উন্নতি হোৱা নাই, সেইটোহে আচল কথা। এয়া দুৰৱস্থা, হাবি জংঘলে আৱৰি ধৰিছে। এইটোৱে হ'ল পানাগড় টুপৰ চৌহদ। ঠাইখনৰ দুৰৱস্থা চাওক।
আজি স্বাধীনতাৰ ৭৫ বছৰ পিছতো ঠাইখনৰ বিশেষ একো উন্নতি নহ'ল। এয়া মূল বৃক্ষডাল এবাৰ দেখুৱাইছোঁ আৰু এবাৰ চাই লওক। কুৱাটো চাওক, এইটো কুৱা বেয়া হৈছে। ইয়াত দমকল এটা আছিল, দমকলটো চাগে উঠাই লৈ গৈছে, দমকলটো বেয়া হৈছিল। আৰু এইটো হ'ল ইয়াৰ কুৱা। এইটো কুৱা বেয়া হৈছিল, এইটো নতুনকৈ বনাইছে। তো আজি থানখনৰ দুৰৱস্থা দেখিলে এই ক্ষেত্ৰত চৰকাৰৰো কিছু কৰণীয় আছে, ৰাইজৰো আছে। গতিকে চৰকাৰে এই বিষয়ত কি কৰে এইটো সিদ্ধান্ত তেওঁলোকে ল'ব বাৰু। তো ভিডিঅ'টো আৰু শেষ কৰিম। এইটো হ'ল ইয়াৰ মূল পুখুৰী। এইটো হ'ল ইয়াৰ মূল পুখুৰী। কাষেৰে এইটো জান বৈ গৈছে, কাপলা বিলৰ পৰা আহিছে জানটো আৰু গৈ সৰ্থেবাৰী আলপা নৈত লগ লাগিছে জানটো। এইটো এই ৰাস্তাটোৰে পথাৰলৈ মানুহ অহা যোৱা কৰে। এইখন ধাৰণি পথাৰ। তো ভিডিঅ'টো এইখিনিতে শেষ কৰিলোঁ।